সদস্যন্তল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছিল আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে যি তিৰ্যক মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অখিল গগৈক আমি সকীয়াই দিব বিচাৰিছোঁ যে এগৰাকী আদিবাসী সাঁওতাল সম্প্ৰদায়ৰ মহিলা আজি ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে NDA চৰকাৰে আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা দ্ৰৌপদী মুৰ্মুক লৈ পেলাই যি তিৰ্যক মন্তব্য কৰিছে দ্ৰৌপদী মুৰ্মু এগৰাকী কাঠৰ মূৰাৰ লগত তুলনা কৰিছে। আচলতে দ্ৰৌপদী মুৰ্মুক কাঠৰ মূৰা বুলি কোৱা নাই, যে সমগ্ৰ ভাৰতৰ আদিবাসী সাঁওতাল জাতিক তেওঁ কাঠৰ মূৰাৰ লগত তুলনা কৰিছে। এই জাতিটোৰ প্ৰতি সাংঘাতিকভাৱে আত্মসন্মানত লাগিছে আৰু এইটো জনগোষ্ঠীটোক আত্মসন্মান হানি কৰিছে। আমি অখিল গগৈ ডাঙৰীয়াক ইয়াৰ এটা কথাই ক'ব বিচাৰিছোঁ যে তেওঁ কি ভিত্তিত এগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ক্ৰিমিলিয়াৰ বুলি অভিহিত কৰিছে। যে ক'ত উল্লেখ আছে, কোনখন সংবিধানত উল্লেখ আছে যে আদিবাসীসকল ৰাষ্ট্ৰপতি হ'ব নোৱাৰে বা ৰাজ্যপাল হ'ব নোৱাৰে। তেওঁৰ মন্তব্যত সেই কথাটো কিন্তু প্ৰকাশ পাইছে। আমি তেওঁক প্ৰত্যাহ্বান জনাই কৈছোঁ যে সংবিধানৰ ক'ত লিখা আছে বা ক'ত উল্লেখ আছে আদিবাসী সাঁওতালসকল ৰাজ্যপাল হ'ব নোৱাৰে, ৰাষ্ট্ৰপতি হ'ব নোৱাৰে বা তেওঁ কিয় ক্ৰিমিলিয়াৰ সজাব, এই কথাটো তেওঁ স্পষ্ট কৰিব লাগিব। আৰু এই জনগোষ্ঠীটোক তেওঁ অপমানসূচক যি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্য যদি তেওঁ উঠাই নলয় আৰু যদি ৰাজহুৱাভাৱে যদি ক্ষমা নোখোজে তেনেহ'লে আমি পৰৱৰ্তী দিনত বিশেষকৈ আদিবাসী সাঁওতাল অধ্যুষিত অঞ্চলত আমি ৰাইজৰ দলৰ আৰু অখিল গগৈৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিম। ডাঙৰীয়া, আপুনি ইমান তৰল মনৰ ব্যক্তি বুলি আমি ভবা নাছিলোঁ যে আপোনাৰ আজিৰ এই মন্তব্যই আদিবাসী সাঁওতালসকলৰ প্ৰতি যে আপোনাৰ এটা বিদ্বেষ ভাৱ আছে, এটা বিভাজনমুখী আপোনাৰ যে ক্ৰিয়া এটা আছে, সেই কথাটো কিন্তু আজি স্পষ্ট হৈ গৈছে। আপুনি ইমান তৰল মনৰ, ইমান সংকীৰ্ণ মনৰ সেই কথাটো কিন্তু আজি আপোনাৰ বক্তব্যত কিন্তু প্ৰকাশ পাইছে। সেইকাৰণে অখিল গগৈ ডাঙৰীয়া, আপুনি পৰৱৰ্তী দিনত এই জনগোষ্ঠীক লৈ কোনোদিনা ৰাজনীতি কৰিব নাহিব আৰু যদি আপুনি ৰাজহুৱাভাৱে আপোনাৰ মন্তব্য যদি ৰাজহুৱাভাৱে উঠাই নলয়, ৰাজহুৱাভাৱে যদি ক্ষমা নোখোজে তেনেহ'লে আপুনি কিন্তু আদিবাসী সাঁওতাল সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চলত আপুনি কোনোদিনাই প্ৰৱেশ কৰিব নোৱাৰিব। আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনাক সকীয়াই দিছোঁ। আমি দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অখিল গগৈৰ বিৰুদ্ধে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দি